Hi friends, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰটো ভালেই। So আজি হৈছে মোৰ ভণ্টিৰ বাৰ্থডে আৰু আজি হৈছে 19 তাৰিখ নৱেম্বৰৰ আৰু আমি ঘূৰিব আহিছোঁ। মোৰ পিছফালে দেখিছে যিহেতু so আমি ঘূৰিব আহিছোঁ ভূটানত। So ভূটানৰ এতিয়া গেলেফৰ জাষ্ট পাইছোঁ আৰু so ইয়াতে আছোঁ। So ভাবিলোঁ আপোনালোককো অকমান দেখুৱাই দিওঁ ভূটানৰ পৰিৱেশটো বৰ্তমান কেনেকুৱা কি হৈ আছে আৰু লগতে লাহেকৈ অকমান কৈ আছোঁ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বাৰু বেছিভাগ মানুহে জানে কিন্তু কৰোনাৰ পিছৰ পৰা যিহেতু বন্ধ হৈ আছিলে 2 বছৰ আই থিংক চ' তেতিয়াৰ পৰা অকণমান কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন চেঞ্জ হৈছে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি ৰাতি তাইক অলপমান সৰুকৈ ছাৰপ্ৰাইজ এটা দিছিলোঁ তাৰে এটি ভিডিঅ' আপোনালোকে চাই লওক তাৰপিছত ভূটানৰ গোটেইখিনি দৃশ্য আপোনালোকে চাব পাৰিব চ' আগে সেইখিনি চাই লওক। জাষ্ট আমি ভূটানত সোমাইছোঁ আৰু এয়া মোৰ ছাইডতে আছে ইমিগ্ৰেশ্যন অফিচ আৰু যদি আপোনালোকে ষ্টে কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা ইমিগ্ৰেশ্যন কৰিব লাগিব আৰু সৌখন হৈছে গেটখন মেইন ভূটানৰ পৰা মানে ভাৰতৰ পৰা ভূটানত সোমোৱা মেইন গেটখন। ভাৰতৰ পৰা ভূটানলৈ যাওঁতে বিশেষ একো আপোনালোকে যদি ষ্টে নকৰে তেতিয়াহ'লে একো ID বা তেনেকুৱা কাৰ্ডৰ প্ৰয়োজন নাই জাষ্ট আপোনাৰ ভোটাৰ কাৰ্ডখন হ'লেই হৈ যায় কিন্তু যদি আপোনালোকে ৰাতি থাকিব বিচাৰে বা থিম্পু আদিকে ঘূৰিব বিচাৰে তেতিয়াহ'লে পাৰ পাৰ্চন পাৰ নাইট আপোনালোকৰ 1200 পে' কৰিব লাগিব। চ' সেয়াই হৈছে বৰ্তমানৰ ৰুল এণ্ড ৰেগুলেশ্যন আৰু বৰ্তমান তাত থিম্পু আদি যাবলগীয়া হ'লে যদি আপোনালোকে গেলেফুৰ পৰা যায় তেতিয়াহ'লে আপোনালোকে খুব সাৱধান হৈ যাব ভালকৈ সুধি পুচি যাব নহ'লে বহুত ফাইন তেওঁলোকে চাৰ্জ কৰে। নৱেম্বৰ মাহ বা ভাবিছিলোঁ অকণমান ঠাণ্ডা হ'ব কিন্তু সেই একেই আমাৰ অসমৰ নিচিনাই বহুত গৰম আৰু ইমান ৰ'দ দিছে বাপৰে। হা চেণ্ডেল আনিলোঁ যে জোতা লেতেৰা হ'ব না নাই একো নহয় ৰুমালখনেদি মুচি ল'ম নাম এয়া আমাৰ মাজত বাৰ্থডে গাৰ্ল এইখিনি কিবা পূজা চূজা কৰিছে নেকি সেইফালে ব'ল অকণমান বাৰ্থডে গাৰ্ল খাই বুলি কৈ দে হেল্ল' চ' তাইৰ বাৰ্থডে বুলি স্পেচিয়েলি আহিছোঁ আৰু এইফালে আছে আমাৰ মা হেল্ল' আহি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইফালে আছে আমাৰ ভণ্টিৰ ফ্ৰেণ্ড কাশ্মীৰী হাই বুলি কৈ দে কেনেকুৱা লাগিছে ভাল লাগিছে দিয়া এনজয় কৰ। ইয়াতে থাকি তাৰপিছত আমি ইয়াৰ পৰা ওলাম চাহ পানী কিবা খাম আৰু বেলেগ বেলেগ ঠাইতো ঘূৰিব যাম যিহেতু আমি ৰাতি ষ্টে নকৰোঁ। আমি চাহ পানী খাই ল'লোঁ চাহ পানী ঘৰৰ পৰাই আনিছিলোঁ সেইখিনিতে বহি খালোঁ আৰু
যিটোৱে আহি পেলাই আমি এনে গুগল কৰি কিবা কিবি চাইছিলোঁ তাৰমানে অটত যাম বুলি প্ৰায় মানে বৰ্তমান আমি গেলেফুতে আছোঁ আৰু ভাবিছিলোঁ আমি কি আছিল মানে টিম্ফু যাম বুলি কিন্তু এটা প্ৰব্লেম হ'ল কি আমি গৈছিলোঁ আধা ৰাস্তা বুলি ক'ব পাৰি আৰু তেতিয়া আমি গম পাইছোঁ মানে আমি গুগলত চাওঁতে দেখিছিলোঁ 30 কিলোমিটাৰ দেখায় গেলেফুৰ পৰা কিন্তু তাত গৈ আমি গম পালোঁ তাৰ পৰা আৰু 300 কিলোমিটাৰ্ছ হয় চ' আমি নগ'লোঁ আজি আমি গেলেফুৰ পৰাই আৰু মানে যিখিনি ঘূৰিব পাৰোঁ সেইখিনি ঘূৰি মেলি গুচি যামগৈ একচুৱেলি মানে মই ইউটিউবতো দেখিছিলোঁ কিছুমান ভিডিঅ' যাব পাৰি বুলি কৈছিলে চ' সেনেকৈ আহিলোঁ বাট একো কামত নহ'ল আৰু চ' গেলেফুখনে ঘূৰি চুৰি যাব লাগিব উপায় নাই কেক এটা আনিছিলোঁ কিন্তু ইমানেই গৰম আমাৰ তাতকৈ মই বেছি গৰম পাইছোঁ ইয়াত জানা চ' কেক গলি পেলাই একেবাৰে শেষ হৈ গৈছে এনেকুৱা অৱস্থা চ' যি হওক কেইখনমান ফটো চটো উঠোঁ আৰু যাওঁ আৰু সেয়াই কাম হ'ল আজিৰ দিনটো আৰু মানে যোনটো এটা মনত এক্সাইটেড এটা ভাৱ এটা লৈ আহিছিলোঁ বাট একো তেনেকুৱা কামত নিদিলে চ' যি হওক ভালেই লাগিছে বাৰু চ' সেয়াই আৰু এতিয়া কেইখনমান ফটো চটো উঠোঁ এইখিনিতে চ' তাৰপিছত গুচি যাওঁ আৰু আৰু এতিয়া আমি চেৰহং কি হ'ব জিয়ক এইখন যোনখন আমি দেখা পাওঁ আৰু ব্ৰিজখন ইয়াতে আহি পালোহি আৰু বেছিভাগেতো গমেই পায় ইয়াৰ পৰা সেইটো ছাইডত যাব নিদিয়ে মোৰ আফচোচ এটা থাকি গ'ল নেক্সট কেতিয়াবা আহিব লাগিব আৰু ফুৰিবৰ কাৰণে উপায়টো নাই চ' ফাইনেলি এইখিনিলৈকে আহি পালোঁ আৰু শব্দটো শুনক না মানে একদম চকুটো মুজি পেলাই শান্তিৰ পৰিৱেশ আৰু বাকী আপোনালোকক দেখাই আছোঁ ইয়াৰে নদীৰ আৰু এইফালে এইটো চাইড আৰু বৰ্তমান আমি গেলেফু মেইন টাউনত য'ত মানে মেইনলি দোকানখিনি আছে আৰু ইয়াতে আছোঁ এইখন এখন স্কুল হ'ব মোৰ পিছফালে ফটো একো লিখাও দেখা নাই কি হয় ইয়াত কিবা বস্তুবিলাক ধৰিব নোৱাৰে দোকান চোকানবিলাকো কিবা ঘৰ নিচিনা লাগে দুটা অহাই নাই ক'ত চাউথ ইণ্ডিয়ান হোটেল ফুড এণ্ড লজিং দুটা मिल गया हमको पैसा उड़ा लो तुम Drop some money on product. 10 টকা 20 টকা আৰু 50 টকা পাই গ'লো এতিয়া কি খৰচ কৰোঁ নাজানো বলক আমি কি কৰোঁ বলক ৰাইচ
অঁ 3টা বাজিল দেখোন আৰু আমি এতিয়া খাব আহিছোঁ এখন নেপালী হোটেল হয় ইয়াতে অসমৰে মানুহে কাম কৰে তাৰমানে সেইকাৰণে খাব আহিছোঁ আৰু এতিয়া খাই বৈ হৈ গ'ল অকণমান টাইম ৰেষ্ট ল'ম আৰু এটা নতুন কথা জানিব পাৰিলোঁ আজিকালি ভূটানত আহিলে আপোনালোকে আগতে যেনেকৈ আমি 4টা বা 5টা বজাত এনেকৈ ওলাই যাব লাগিছিলে কিন্তু আজিকালি এনেকুৱা নহয় আজিকালি আমি 9টা বজালৈকে ইয়াত থাকিব পাৰোঁ সেইটো এটা নতুন আপডেট আৰু চ' আমি খাই বৈ ওচৰতে গেলেফুতে মেইন দোকানৰ এইখিনিতে টাউনতে আৰু এইখিনিতে আছোঁ চ' ইয়াতে ধুনীয়া এটা বুদ্ধিষ্টৰ সেয়া হেৰি আছে ইয়াতে টাৱাৰ আৰু পিছফালে এটা তেওঁলোকৰ চাগে মন্দিৰ টাইপৰ হ'ব কিবা তাতে যাওঁ এতিয়া ব'ল তাতে যাওঁ আৰু এয়া মোৰ পিছফালত হা অঁ চাম ৰ আৰু মোৰ ইয়াৰ পিছফালে আছে ইয়াৰে দোকান খামাৰবোৰ ইয়াৰে দোকানবিলাক আচলতে কিবা মানে লাইক মানে এনেকুৱা লাগে কি ঘৰ আৰু আমাৰ তাত যেনেকুৱা আমাৰ তাতে মানে দোকান মাখা ন মানে বাহিৰত ওলাই অহা টাইপৰ না মানে কিন্তু ইয়াতে ভিতৰতে থাকে হা অঁ শুনিছোঁ চ' এইটো এতিয়া কেনেকৈ ঘূৰাব পাৰি যে কি যে লিখি থৈছে দিছ প্লেচ বোলে কিবা কিবি কাৰণে এয়ে লৈ যা সেইবিলাক কি বস্তু গাঁঠি দিছে যে আৰু এয়া হৈছে গেলেফুৰ বজাৰ নেমু শুকাই কেনে একেবাৰে শেষ হৈ গৈছে দেখোন কোনটা অঁ কি বস্তু নহয় এতিয়া কি বস্তু পটল নহয় কিবা বেলেগ বস্তু নেমু চাহ শুকাই শেষ পাইছে আমাৰ তাতে কেনেকৈ ফ্ৰেছ পায় একো নাইয়ে স্পেচিয়েল সেনেকা না মই তাত যাওঁ এইটো এটা নতুন বস্তু দেখা পালোঁ এইটো হৈছে ভূটানৰ কি টমেটো না আচাৰ বনাবলৈ কামত আহে ৰিলায়েন্সৰ কাপোৰ ভূটানত বৰ্তমান পেট্ৰলৰ দাম 80 rupees অনলি এইটো ছাবমিট কৰিব লাগিব এতিয়া ইয়াতে আৰু আমাৰ ভোটাৰ কাৰ্ডবিলাক তাৰপিছত ল'ব পাৰিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই